হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? ইফালে মই ওলাইছোঁ কলেজত যাবলৈ আৰু আজি আছিলে মঙলবাৰ, লগতে ভাবিলোঁ যে আজি মন্দিৰতো যাওঁ, হনুমান মন্দিৰত। আৰু ইফালে মই আহিলোঁ খাজিৰা আশ্ৰমলৈ। ইয়াতে যিহেতু বহুতকেইটা মন্দিৰে লগ লাগি আছে। ইয়াত হনুমান মন্দিৰটো লগতে এটা বিষ্ণু মন্দিৰো আছে আৰু ইয়াত মই চাকি বন্তি জ্বলাই কিনে ধুনীয়াকৈ আহিলোঁ শিৱ মন্দিৰটো। আৰু বাকীকেইটা মন্দিৰত যাওঁতে ভিডিঅ' কৰিব নহ'ল, যিহেতু অকলে আহিছোঁ, ভিডিঅ' কৰিব পাহৰিও গ'লোঁ আৰু এনেকৈ কৰি দিব পৰা কোনো নাছিলোঁ না, সেইবাবে। আৰু ইয়াত মই চাকি ধূপ জ্বলাই লৈ কিনে ইয়াৰ প্ৰসাদ অকণমান ময়ো খালোঁ, লগতে ইয়াৰ পাৰকেইজনীকো দিলোঁ আৰু দি কিনে চিধাই আহিলোঁ কলেজলৈ বুলি। আৰু ইফালে এখন আমাৰ মিটিং এখন আছিলে, ছাবজেক্ট চেঞ্জ হৈছে কিবাকিবি, তাৰে এখন মিটিং দিছিলে কলেজৰ আমাৰ থাৰ্ড চেমৰ গোটেইখিনি ষ্টুডেণ্টৰ কাৰণে। আৰু মিটিংখন এটেণ্ড কৰি আমি আহিলোঁ কিবা এটা খাবলৈ, আমুল কুল এটা লৈ ল'লোঁ। আৰু আজি পিছে মঙলবাৰ ব্ৰতত আছিলোঁ মই, আৰু এইজনী পিছে আমুল কুলটো খাই বেয়া পালে, ভাল বস্তু পেটত নাযায়। ক্লাছ চাছ কৰি লৈ ইয়াক গাড়ীত উঠিলোঁ ঘৰলৈ বুলি। বাৰু আজিলৈ এইখিনিয়ে চাইছিলে, বাই বাই।